নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পাৰৰ মাংস বনাম। কলফুল আৰু এয়া মই পিঁয়াজ, নহৰু, জলকীয়া, জালুক আৰু আলু মই দুটা ৰেচিপি বনাম বুলি ভাবিছোঁ। কলফুলেৰে অকণমান মাংস বনাম আৰু অকণমান আলুৰে আৰু জালুকেৰে বনাম। এতিয়া চাবচোন, মই কলফুলেৰে প্ৰথমতে বনাই লওঁ। এয়া মই পিঁয়াজ দিলোঁ, তেল দিছিলোঁ, তেলত পিঁয়াজ দি দিলোঁ। তাৰ লগতে পিঁয়াজখিনি ধুনীয়াকৈ ৰংচোৱাকৈ ভাজি ল'ম। লগতে এটা জলকীয়াও দিছোঁ মই। এতিয়া মই অকণমান নহৰু পেষ্ট দিছোঁ। এতিয়া এইখিনি ভাজি হৈ গ'লে ইয়াতে মই বহুত বেছি পাৰ মাংসটো নিদিওঁ, 10 পিচমান দিম। গোটেই ল'ৰা ছোৱালীকেইটাই নাখায় নহয় তেনেকৈ, সেইকাৰণে অকণমান দি পেলাই মই বনাম। এনেকৈ মই দিলোঁ আৰু এইখিনি মই ভালদৰে ভাজি ল'ম। আৰু মই এফাল কলফুল কুটি লৈছোঁ মিহিকৈ এনেকৈ। তাৰ লগতে এটা কেঁচা পিঁয়াজো কাটি দিছোঁ লগতে। এনেকৈ মই এতিয়া লৰাই থাকিম। আৰু নিমখ আৰু হালধি মই মাংস ভজাতে দিছিলোঁ যে, এতিয়া সেইকাৰণে মই দিয়া নাই, নহ'লে চোকা হৈ যাব পাৰে। এনেকৈ ভাজি হৈ গ'ল মোৰ কলফুলখিনি। দেখিছে নহয় ইমান ধুনীয়া ৰং উঠিছে। এতিয়া মই এটা বিলাহী দিছোঁ আৰু অকণমান আদা দিছোঁ। এতিয়া এনেকৈ লৰাই থাকিম। তাৰপিছতে মই আলু বেছি নিদিওঁ, এটা আলু দিম মই মিডিয়াম চাইজৰ। আৰু এনেকৈ লৰাই ঢাকি দিম। অলপ সিজি গ'ল। এতিয়া সিজি হৈ গ'লে অকণমান গৰম পানী দিম, বেছি নহয়। মই নিজৰ জোখমতে দিব পাৰে, কিছুমান জুলীয়াকৈও খাব পাৰে। মই ইয়াতে একেলগে মছলাখিনি দি দিছোঁ, জিৰাৰ গুড়া আৰু অলপমান কাশ্মীৰী মিৰ্চটো দি দিছোঁ। এতিয়া মই পানী দি দিলোঁ। পানী মই 1 কাপমান দি দিছোঁ। এতিয়া মই ঢাকি দিম। এইখিনি ঢাকি দি পেলাই মই জুইটো কমাই দিম। দেখিছে নহয় ধুনীয়াকৈ পানী উঠিয়ে যায় কলফুলৰ পৰা। এনেকৈ ধুনীয়াকৈ হৈ গ'ল। এতিয়া মোৰ আঞ্জাখন হৈয়ে গ'ল, কলফুলৰ তৰকাৰীখন। অকণমান ঢাকি দি পেলাই ধনিয়া দিম। এতিয়া ধনিয়া দি পেলাই পৰিৱেশন কৰিব পৰা হৈ গ'ল। এনেকৈ ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে। আৰু পাৰ মাংসটো চৰ্দি লাগিলেও বৰ ভাল লাগে খাই পেলাই। সেইখিনি হৈ গ'ল। এতিয়া মই আলুৰে বনোৱাখন আলুখিনি ভাজি ল'লোঁ। এনেকৈ আলুখিনি ভাজি হৈ গ'লে এতিয়া মই শুকান জলকীয়া, তেজপাত দি পেলাই পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজৰ লগতে মই নহৰু পেষ্টখিনিও দি দিম আৰু এইখিনি অকণমান ৰংচোৱাকৈ ভাজিম। আৰু তেলত হালধিটো দিলে কি হয়, আঞ্জাখনৰ ৰংটো খুব ভাল হয় দেখিবলৈ। সেইকাৰণে তেলতে এচামুচ বা আধা চামুচ হালধি দি চাবচোন। আপোনালোকেও তেনেকৈ যিকোনো আঞ্জা বনালে সেনেকৈ হালধি অলপ তেলত দি দিলে ৰংটো ভাল হয় খাবলৈ। দেখিছে নহয়, এয়া পাৰ মাংস দি দিলোঁ। এযোৰ আনিছিলে, তাৰে অকণমানেৰে মই কলফুল বনালোঁ। আৰু এইখিনি মই এতিয়া সৰহকৈ বনাম আলুৰে। আলু আৰু অলপ জালুক দিলে খাই ভাল লাগে পাৰ মাংসটো। আৰু এতিয়া বতৰো ঠাণ্ডা বতৰ নহয় জানো, সেইটো কাৰণে পাৰ মাংসটো খাই খুব ভাল লাগে। এতিয়া মোৰ মাংসখিনি ভাজি হৈ গ'ল। আলু দিছোঁ। তাৰপিছত মই 2টা বিলাহী দিম, মিডিয়াম চাইজৰ বিলাহী দি তেনেদৰে অকণমান আদা দিছোঁ। আৰু অকণমান মই পানী দি পেলাই ঢাকি থৈ দিম। ভালদৰে সিজিব লাগিব, সেইকাৰণে অকণমান পানী দি পেলাই মই এনেকৈ লৰাই দিছোঁ। আৰু এতিয়া মই ঢাকি দিম মাংসখিনি। দেখিছে নহয় ভাজি হৈ গ'ল। এতিয়া মই অকণমান জলকীয়া বটাও দিছোঁ, কাৰণ আজি গাটো ইমান ভাল নহয়, চৰ্দি লাগি আছিলে, সেইকাৰণে অলপ মই এতিয়া ৰেড চিলি পাউডাৰ দিলোঁ। আৰু লগতে মই মছলাখিনি দিয়ে দিলোঁ। ইয়াতে মই অকণমান গৰম মছলা দিছোঁ, ডালচেনি, ইলাচি আৰু লং আৰু জালুক অকণমান পিচি পেলাই দি দিছোঁ। আৰু এয়া জিৰাৰ গুড়া দিছোঁ। আৰু তেনেকৈ মই গুড়ি মছলাবিলাক তেনেকৈ ব্যৱহাৰ নকৰোঁ। ধনিয়া গুড়ি, জিৰা গুড়ি এইবিলাক নিদিওঁ। গৰম মছলা, পেকেট মছলাটোও নিদিওঁ। কেৱল মই অলপ এইটো কাশ্মীৰী মিৰ্চটো দিওঁ, কালাৰটো ভাল হয় তেতিয়া। সেইটো কাৰণে অকণমান পানী ছটিয়াই দি আকৌ ঢাকি দিওঁ। কি হয়, এনেকৈ পানী ছটিয়াই যদি মাংসখন ভাজি থকা হয়, তেতিয়াহ'লে মাংসটো খুব ভালদৰে সিজি উঠে। আৰু খুব ভাজাতে ভাল হ'লে
আঞ্জাখন খাবলৈ ভাল হয়। যদি মাংসটো ভাজি থাকোঁতে যদি ভালদৰে আমি ভাজি নলওঁ তেতিয়া আঞ্জাটো ভাল নহয় খাবলৈ। সেইটোৱে এনেকৈ ভাজি ল'ম মই ভালদৰে। ভাজি হৈয়ে গ'ল। ভাজি হৈ যোৱাৰ পিছত এতিয়া মই গৰম পানী দিম গৰম পানী দিলে মানে কি হ'ব, আঞ্জাখন খুব সোনকালে উতলিব আৰু মানে ভাল লাগিব খাই। এয়া মই এতিয়া পানী দিলোঁ আৰু নিজৰ জোখমতে দি ল'ব পাৰি। মই অলপ জোলটো ভাল পাওঁ কাৰণে পাৰ মাংস, সেইকাৰণে অলপমান পনীয়া কৰিছোঁ। এতিয়া ঢাকি দিছিলোঁ, এতিয়া উতলিছে মোৰ আঞ্জাখন। এতিয়া মই কম জুইত আকৌ 10 মিনিট উতলাম। এনেকৈ বেছি উতলাই আহিলে ঢাকি দিলোঁ আৰু এতিয়া মই কম জুইত 10 মিনিট উতলাম। 10 মিনিট পিছত আঞ্জাখন হৈ গ'ল। এতিয়া মই ধনিয়া পাত অকণমান দি দিলোঁ, দি মই নমাই দিলোঁ। এতিয়া মই ভাতৰ লগত এনেকৈ পৰিৱেশন কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।